আমাৰ অসমত এনেকুৱা এটা ঠাই আছে য'ত দুখন নদী লগ লগাৰ ফলত সেই ঠাইখিনি দেখিবলৈ আমাৰ ভাৰতবৰ্ষৰ মেপখনৰ দৰে আৰু স্ক্ৰীনত দেখা এইটো নম্বৰ হৈছে আটাইতকৈ সৰু নম্বৰ যাক 1ৰ পৰা 10লৈ সকলো সংখ্যাৰে হৰণ কৰিব পাৰি আৰু আপুনি জানেনে চাহ অথবা তীৰ সম্পূৰ্ণ অৰ্থ কি আৰু যাক আমি হেশটেগ বুলি কওঁ তাৰ আচল নাম হেশটেগ নহয় যদি আপুনি এইবোৰ ফেক্টৰ বিষয়ে নাজানে তেতিয়াহ'লে এই ভিডিঅ'টো কেৱল আপোনাৰ বাবে গতিকে চাই থাকক জ্ঞান পৰি চেনেলৰ আমেজিং আৰু ইণ্টাৰেষ্টিং ফেক্টৰে ভৰা আজিৰ এইটো ভিডিঅ' ফেক্ট নম্বৰ 10 আপুনি জানি আচৰিত হ'ব যে চাউল অথবা ৰাইচ হৈছে পুৰণি খাদ্যবোৰৰ ভিতৰত এক খাদ্য যাক আমি আজিলৈ খাই আছো ইয়াৰ খেতি মানুহে প্ৰায় 15,000 বছৰ আগতে কৰিছিল আৰু ইয়াৰ প্ৰথম খেতি কৰিছিল চাইনাত কিন্তু আজিৰ দিনত ভাৰতবৰ্ষ হৈছে চাউল উৎপাদনকাৰী দেশৰ ভিতৰত প্ৰথম দেশ ফেক্ট নম্বৰ 9 এইটো চিম্বল যাক আমি হেশটেগ বুলি জানো আৰু যাক আমি কোনো পাৰ্টিকুলাৰ টপিক বুজাবৰ বাবে ব্যৱহাৰ কৰোঁ ইয়াৰ আচল নাম হেশটেগ নহয় ইয়াৰ আচল নাম হৈছে অক্টোথ্ৰপ ফেক্ট নম্বৰ 8 এটা নতুনকৈ জন্ম পোৱা শিশুৱে পোনপ্ৰথমে ৰঙা ৰংটোৱে দেখা পায় আৰু ইয়াৰ বয়স যেতিয়া 5 মাহ হয় তেতিয়াহে ই আন ৰংবোৰ সম্পূৰ্ণৰূপে দেখা পায় ফেক্ট নম্বৰ 7 আমাক সকলোকে নেটৱৰ্ক স্পীড লাগে আৰু সেইবাবে 2G নেটৱৰ্কৰ পৰা 3G 3Gৰ পৰা 4G আৰু এতিয়া 5G নেটৱৰ্ক আহি আছে কিন্তু এই হাই ফ্ৰিকুৱেঞ্চি নেটৱৰ্কৰ বাবে আমাৰ নেচাৰৰ কিমান লোকচান হৈছে আপুনি হয়তো নাজানে নেদাৰলেণ্ডত এই 5G নেটৱৰ্ক টেষ্ট কৰি থাকোঁতে ইয়াৰ হাই ফ্ৰিকুৱেঞ্চিৰ বাবে প্ৰায় 300 চৰাইৰ মৃত্যু হৈছিল আৰু এনে হাই ফ্ৰিকুৱেঞ্চি নেটৱৰ্ক ইউজ কৰাৰ বাবে আমাৰ নেচাৰৰ কিমান লোকচান হয় যদি আপুনি নাজানে তেতিয়াহ'লে আপুনি ৰবট 2.0 মুভিখন চাব পাৰে ফেক্ট নম্বৰ 6 স্ক্ৰীনত দেখা এইটো নম্বৰ অৰ্থাৎ 2520 হৈছে আটাইতকৈ সৰু নম্বৰ যাক 1ৰ পৰা 10লৈ যিকোনো সংখ্যাৰে সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰি আৰু যদি আপুনি প্ৰমাণ চাব বিচাৰিছে তেতিয়াহ'লে ইয়াক আপুনি 1ৰ পৰা 10লৈ যিকোনো সংখ্যাৰে হৰণ কৰি চাব পাৰে ফেক্ট নম্বৰ 5 ভাৰতীয় ৰেল সেৱা এছিয়াৰ ভিতৰত সবাতোকৈ ডাঙৰ ৰেল নেটৱৰ্ক ট্ৰান্সপৰ্ট অৰ্গেনাইজেশ্যন কিন্তু ইণ্টাৰেষ্টিং কথা এইটোৱে যে ভাৰতীয় ৰেলে এদিনত যিমান মানুহ কোৰিয়া লৈ যায় ই অষ্ট্ৰেলিয়াৰ মুঠ পপুলেশ্যনতকৈ বেছি হয় অৰ্থাৎ ভাৰতীয় ৰেলে প্ৰতিদিনে 3.2 কোটিতকৈ অধিক মানুহ নিজৰ গন্তব্যস্থানলৈ কোৰিয়াই লৈ যায় আনহাতে অষ্ট্ৰেলিয়াৰ মুঠ পপুলেশ্যন হৈছে 2.6 কোটি ফেক্ট নম্বৰ 4 আপুনি প্ৰায় ৰাতিপুৱা বা নিজৰ বন্ধুবৰ্গৰ লগত চাহৰ জুতি নিশ্চয় লৈছে আৰু আপুনি খাই ভাল পোৱা এই চাহ অথবা টিৰ সম্পূৰ্ণ অৰ্থ কি আপুনি হয়তো নাজানে এই চাহ অথবা টিৰ সম্পূৰ্ণ অৰ্থ হৈছে টেষ্ট এণ্ড এনাৰ্জি এডমিটেড ফেক্ট নম্বৰ 3 আমাৰ পৃথিৱীত মিল্কি ৱে গেলেক্সিতকৈ অধিক গছ-গছনি আছে 2015 চনত পাব্লিছ হোৱা নেচাৰ নামৰ এখন জাৰ্নেলত কোৱা হৈছে যে পৃথিৱীত সৰ্বমুঠ প্ৰায় 3.4 ট্ৰিলিয়ন গছ আছে আনহাতে নাছাৰ মতে গেলেক্সিত থকা মুঠ তৰাৰ সংখ্যা প্ৰায় 100ৰ পৰা 400 বিলিয়ন ফেক্ট নম্বৰ 2 পৃথিৱীৰ মাটিৰ গোন্ধ কেনেকুৱা আপুনি নিশ্চয় জানে কিন্তু চন্দ্ৰৰ মাটি বা ধূলিৰ গোন্ধ কেনেকুৱা আপুনি হয়তো এই বিষয়ে কেতিয়াও ভবা নাছিল ওয়েল ফ্ৰেণ্ডছ চন্দ্ৰৰ মাটিৰ গোন্ধ বন্দুকৰ গুলিত যি পাউডাৰ ব্যৱহাৰ কৰা হয় তাৰ গোন্ধৰ লগত প্ৰায় একে গতিকে ফ্ৰেণ্ডছ যদি কেতিয়াবা সুবিধা হয় তেতিয়াহ'লে এই পাউডাৰৰ গোন্ধ শুঙি যাব আৰু চন্দ্ৰৰ মাটিৰ গোন্ধ পৃথিৱীৰ পৰাই অনুভৱ কৰক ফেক্ট নম্বৰ 1 কোৱাৰ আগতে যদি আপুনি জ্ঞান পৰি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব ফেক্ট নম্বৰ 1 অসমৰ বঙাইগাঁও জিলাত এনে এখন ঠাই আছে য'ত চম্পাৱতী ৰিভাৰ ব্ৰহ্মপুত্ৰ নদীত মিলিত হৈছে আৰু এই দুখন নদী লগ হোৱাৰ বাবে সেই ঠাইখিনি দেখিবলৈ একেবাৰে আমাৰ ভাৰতবৰ্ষৰ মেপখনৰ দৰে আজিৰ ভিডিঅ'টোৰ কোনটো ফেক্ট আপোনাৰ বেছি ভাল লাগিল কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টোৰ পৰা আপুনি কিবা নজনা কথা জানিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পুনৰ এনেকুৱা আমেজিং আৰু ইণ্টাৰেষ্টিং ফেক্টৰে ভৰা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ ধন্যবাদ